আপোনালোকৰতো চেণ্ডেল জোতা আছেই চাগে চেণ্ডেল জোতাৰে তেওঁলোকৰ মুখৰ ডিজাইন অলপ হলনি কৰি দিবচোন পাৰিলে হাতত একপাত দেখিছেনে মই ভাবিছো কাক দিয়াও এতিয়া কোনজন জনাবক দিয়াও মই ভাবিছো প্ৰথম শুরু আপনার পরে আরম্ভ করু নাকি मारो मुझे मारो मारो मुझे मारो मारो হাই বন্ধুসকল এই ভিডিওটো অনলি ফর এন্টারটেইনমেন্টৰ কাৰণে কৰা হৈছে কোনো যাতে সিরিয়াসলি নলয় বলক ভিডিওটো আৰম্ভ কৰো যিবোৰ মানুহে কাতি বিহু পালন নকৰে মাঘ বিহু পালন নকৰে বহাগ বিহু পালন নকৰে তেওঁলোকৰ দেশত কৰি আৰ্হিয়ে শ্ৰেষ্ঠ বুলি এটা কথা আছে আপুনি অলপ ভিডিও সহকাৰে কাতি বিহুটো যে আপুনি পালন কৰিলে আপুনি অলপ দেখুৱাব লাগিছিল ৰাইজক আপুনিতো দেখুৱা নাই ঠিক আছে আপুনি নেক্সট মাঘ বিহুলৈ আপুনি অপেক্ষা থাকিলে আপুনি ভিডিও সহকাৰে কেনেকৈ আপুনি পালন কৰি অলপ দেখাবচোন সকলো কাতি বিহু আৰু মাঘ বিহু পালন কৰিব নোৱাৰে টকা পইচাৰ কথা আছে আমি কাতি বিহু পালন কৰিলোঁ কাতি বিহুত আমি পিঠা আমি খালোঁ ৰাতিপুৱা খানা খালোঁ অপেক্ষা মাতো আমাৰ মাঘ বিহুলৈ মাঘ বিহুত ডাঙৰ ডাঙৰ মাছ আহিব আপুনি খায় নে নাই পালন কৰে নে আমাক দেখাবচোন আমি কিন্তু আপোনাক দেখুৱাম সমুল্লাই মছজিদত এইবোৰ কথা মানা কৰি আছে ডাঙৰ ডাঙৰ ছ'চিয়েল মিডিয়াত আহি ফটোৱা লেকচাৰ মাৰিলে নহয় গৰিয়া মৰিয়া চৈয়দ সম্প্ৰদায়ৰ বহু লোকে পালন কৰে কিন্তু গৰিয়া মৰিয়া জলা আদি যিমান আছে মাঘ বিহু কাতি বিহু আৰু কিবা কিবি পালন কৰে এইটো ভাল কথা পালন কৰিব দিয়ক আৰু কিবা যদি আছে পালন কৰিব দিয়ক কিন্তু আপোনাৰ পৰামৰ্শ মতে পালন কৰেনে কৰিবনে সেইটোহে ডাঙৰ সমস্যা যে আপুনি ফাটা ফাটা লেকচাৰ মাৰি থাকিলে কোনো কাম নাহে কোনেও পালন কৰে কোনে পালন নকৰে এই বিষয়ে আপুনি এই মাথাটো ঘামাই লাভ নাই সাপোৰ্ট কৰো খেদি দিব লাগে এনেকুৱা মানুহক তই কোন তই এইখন অসমৰ পৰা খেদা কোনোবাই কাতি বিহু পালন কৰিব মাঘ বিহু পালন কৰিব নোৱাৰাৰ কাৰণে তই এইখন অসমৰ পৰা খেদিবি তই কোন হা এইখন তোৰ বাপেৰে ৰকম নেকি এইখন তোৰ বাপেৰে ৰকম তই যি ইচ্ছা তাকেই কবি তোৰ মতেই চলিব কোনোবাই ইচ্ছা হয় কাতি বিহু পালন কৰিব মাঘ বিহু পালন কৰিব কাৰোবাই অসুবিধা হৈছে নকৰিবও পাৰে আপুনি কেনেকুৱা ধৰণৰ অসমীয়াহে বুজাই দিয়কচোন অসমীয়া কাক কয় তুমি জানানে অসমীয়াৰ সংজ্ঞা কাক কয় জানানে তুমি কি পঢ়ি আহিলা সিমানত দলিতো তুমি পঢ়াই নাই তোমাৰ ভালটো জ্ঞান নাই তুমি এটা জনাব পঢ়ি আহিলা তোমাৰতো সিমান জ্ঞান নাই অসমীয়া ভাষাৰ লগত কিমানটা উপভাষা আছে বা কথিত ভাষা আছে এই বিষয়ে তোমাৰ জ্ঞান আছেনে কোনোবাই ঘৰত কয় বেলেগ অফিচত লিখিত ভাষা অসমীয়া এই বিষয়ে তোমাৰ জ্ঞান আছেনে জ্ঞাননো ক'ত থাকিব আপোনাৰ আপুনি এটা জনাবহে পাছ কৰি আছে এই টুপিটো আৰু দাড়িটো ৰাখিলেই জ্ঞান নহয় জ্ঞান অলপ আৰ্জি লোৱা যদি এই ভিডিওটো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে যদি আপুনি এই চেনেলটো নতুন হৈ থাকে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰি জনাব আজিলৈ ইমানে নেক্সট ভিডিঅ'লৈ